লখিমপুৰ গল্ড চিনেমা হলত কুকি শোভামুক্তি দিনাই হাউচফুল এগৰাকী 16 বছৰীয়া কিশোৰীৰ হৃদয়স্পৰ্শী কাহিনী অসমৰ তেজপুৰ চহৰত চিত্ৰগ্ৰহণেৰে নিৰ্মিত এখন বলিউডৰ ছবি মুক্তিৰ পূৰ্বে ৭৭তম কাজ চলচ্চিত্ৰ মহোৎসৱত সমাদৰ লাভ কৰিছিল ছবিখনে য'ত অভিনয় কৰিছে বলিউডৰ কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে আৰু মুখ্য চৰিত্ৰত অভিনয় কৰিছে অসমৰ ঋতুষা খাউণ্ডে বলিউডৰ ছবিখনত অসমীয়া সংস্কৃতিৰ দাপোন ছবিখনত প্ৰতিফলিত হৈছে Thank you. Nicholas, really? I hope you like it. Or জুনমণি দেৱী খাউণ্ডৰ প্ৰযোজনা আৰু প্ৰণৱ ডেকাৰ পৰিচালনাৰে 28 জুনত সমগ্ৰ ভাৰতত মুক্তি পাব কুকিৰ কলেজীয়া যুৱতীক ধৰ্ষণ কৰা নৰপিশাচৰ বিৰুদ্ধে নিৰ্মাণ কৰা হৈছে এই ছবিখন আৰু প্ৰণৱ ডেকাৰ নেতৃত্বত মুভি নিৰ্মাণ কৰা হ'ল কুকি মুভিখন আজি প্ৰায় 11খন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মুভিখন ৰিলিজ হৈছে মুভিখনত অভিনয় কৰা অভিনেত্ৰী ঋতুষা খাউণ্ডে এজনী ব্ৰেভ গাৰ্ল আৰু যেনেকুৱা ৰিভলিউশ্যন দেখা গৈছে আৰু ন্যায়পালিকাৰ ওপৰত গুৰুত্ব ৰাখি যে ৰেপ ইজ এ ক্ৰাইম মাৰাত্মক আৰু ভয়ানক ক্ৰাইম এইটো উত্থাপন কৰা হৈছে আৰু বৰ্তমান সমাজৰ লগত সংগতি ৰাখি মুভিখন নিৰ্মাণ কৰা হৈছে চাই বহুত ভাল লাগিল আৰু বহুত ধুনীয়া বাস্তৱধৰ্মী হৃদয়স্পৰ্শী কাহিনী বাস্তৱধৰ্মী একদম বৰ্তমান সমাজত চলি থকা কাহিনী উত্থাপন কৰা হৈছে বৰ্তমান সমাজৰ লগত সংগতি ৰখা কাহিনী মই ভাবোঁ সকলোৱে ছবিখন চাব লাগে যথেষ্ট মানে কথা ইয়াৰ পৰা আমি জানিব পাৰিছোঁ যথেষ্ট কথা আৰু ৰেপৰ নিচিনা এটা ক্ৰাইম কৰি বহুত ডাঙৰ এটা ক্ৰাইম ৰেপ সেইটো ইয়াত উত্থাপন কৰা হৈছে ছোৱালীক নিঃসংগভাৱে নৰপিশ্বাস কেইজন মানে যিধৰণে হেৰি কৰে সেইটো চাই বহুত হেৰি লাগিছে আৰু আমি এই মুভিখন চাই আমি এটা অনুৰোধ কৰিছোঁ ন্যায়পালিকাক যাতে যে ৰেপৰ যি ক্ৰাইম সেই ক্ৰাইমে সকলোতকৈ দেশৰ সকলোতকৈ বেছি হেৰি লাভ কৰিব ব্যুৰো ৰিপৰ্ট ডিটক্স এনি